নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি যোনখিনি আমি MCQ চাম এইখিনি তোমালোকে এক্সামত দেখিবলৈ পাবাই। ঠিক আছে, তো ভিডিঅ'টো শেষলৈ চোৱা আৰু চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ বাকী চেপ্টাৰবোৰো এনেকুৱা মোষ্ট ইম্পৰ্টেণ্ট MCQ আমি লৈ আহিম। আৰু তোমালোকৰ যিকোনো ডাউট থাকক তোমালোকে এইটো হোৱাটছআপ নম্বৰত মোক মেছেজ কৰিব পাৰা। মই তোমালোকক অলৱেজ হেল্প কৰাৰ কাৰণে ৰেডি আছোঁ। তো ব'লা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমটো MCQ কি কৈছে যে উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰা হৰম'নবিধ হ'ল, তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ গ এপচাইচিক এচিড। এতিয়া আহি যোৱা আমি MCQ নম্বৰ 2টো চাওঁ কি কৈছে চোৱা। দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি বুলি কোৱা হয়? ঠিক আছে, তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ খ চাইনোপেছ। তাৰপিছত আহি যোৱা MCQ নম্বৰ 3টো চোৱা কি কৈছে। মগজুৰ কোনটো অংশই দেহৰ সমতা আৰু ভংগী নিয়ন্ত্ৰণ কৰে? তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ গ পশ্চাৎ মস্তিষ্কৰ চেৰিবেলাম। তাৰপিছত আহি যোৱা MCQ নম্বৰ 4টো চোৱা কি কৈছে। আমাৰ দেহৰ আটাইতকৈ দীঘল কোষটো হ'ল, এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ খ স্নায়ু কোষ। তাৰপিছত আহি যোৱা MCQ নম্বৰ 5টো চোৱা কি কৈছে। ইনচুলিন হৰম'ন উৎপন্ন হোৱা গ্ৰন্থিটোৰ নাম সুধিছে। ঠিক আছে, তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ ক অগ্নাশয়ত। তাৰপিছত আহি যোৱা MCQ নম্বৰ 6টো চোৱা কি কৈছে। থাইৰস্কিন হৰম'ন সংশ্লেষণৰ বাবে তলৰ কোনটো উপাদান অপৰিহাৰ্য? এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ গ আয়োডিন। তাৰপিছত আহি যোৱা MCQ নম্বৰ 7টো চোৱা কি কৈছে। তলৰ কোনবিধ উদ্ভিদ হৰম'ন? তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ গ চাইটোকাইনিন। তাৰপিছত আহি যোৱা MCQ নম্বৰ 8টো চোৱা কি কৈছে। কোষ বিভাজনত সহায় কৰা উদ্ভিদ হৰম'নবিধ হ'ল, এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ খ চাইটোকাইনিন। তাৰপিছত আহি যোৱা MCQ নম্বৰ 9টো চোৱা কি কৈছে। অক্সিনে উদ্ভিদৰ কোনটো অংশৰ বৃদ্ধিত সহায় কৰে? তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ ক কাণ্ডৰ অগ্ৰভাগ। তাৰপিছত আহি যোৱা MCQ নম্বৰ 10টো চোৱা কি কৈছে। এড্ৰিনেলিন হৰম'ন ক'ৰ পৰা নিঃসৰণ হয়? তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ খ এড্ৰিনেল গ্ৰন্থি। তাৰপিছত আহি যোৱা MCQ নম্বৰ 11টো চোৱা কি কৈছে। ফটোট্ৰপিজম হ'ল, তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ খ পোহৰৰ ফালে উদ্ভিদৰ গতি। তাৰপিছত আহি যোৱা MCQ নম্বৰ 12টো চোৱা কি কৈছে। মানুহৰ দেহত থকা আটাইতকৈ সৰু অন্তঃস্ৰাৱী গ্ৰন্থিটো হ'ল, তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ খ পিটুটাৰী। তাৰপিছত আহি যোৱা MCQ নম্বৰ 13টো চোৱা কি কৈছে। কোনটো হৰম'নক জৰুৰীকালীন হৰম'ন মানে ইমাৰ্জেঞ্চি হৰম'ন বুলি কোৱা হয়? তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ গ এড্ৰিনেলিন। তাৰপিছত আহি যোৱা MCQ নম্বৰ 14টো চোৱা কি কৈছে। ডায়েবেটিছ ৰোগ কোনটো হৰম'নৰ অভাৱত হয়? তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ গ ইনচুলিন। তাৰপিছত আহি যোৱা MCQ নম্বৰ 15টো চোৱা কি কৈছে। ইষ্ট্ৰিজনন হৰম'নবিধ হ'ল, তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ খ ইষ্ট্ৰজেন। তাৰপিছত আহি যোৱা MCQ নম্বৰ 16টো চোৱা কি কৈছে। আমাৰ দেহত আয়োডিনৰ অভাৱত হোৱা ৰোগটো হ'ল, তো এইটোৰ কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ খ গৰল ৰোগ। ঠিক আছে, গৰল মানে হৈছে গইটাৰ, ইংলিছত গইটাৰ বুলি কয়। তো এতিয়া আহি যোৱা MCQ নম্বৰ 17টো চোৱা কি কৈছে। তলৰ কোনটোৱে প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰে? তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ চি মানে গ নম্বৰ স্নায়ু ৰঞ্জু। তাৰপিছত আহি যোৱা MCQ নম্বৰ 18টো চোৱা কি কৈছে। লাজুকীৰ বনৰ পাত স্পৰ্শ কৰিলে জাপ খাই যোৱাটো কিহৰ উদাহৰণ? তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ গ স্পৰ্শৰ প্ৰতি সঁহাৰি, মানে তুমি চুই দিবা তো এইটো জাপ খাই যায়। ঠিক আছে, তো তাৰপিছত আহি যোৱা MCQ নম্বৰ 19টো চোৱা কি কৈছে। মস্তিষ্কৰ মুখ্য চিন্তা কৰা অংশটো হ'ল, এইটো হৈছে কাৰেক্ট অপশ্যন এ প্ৰম মস্তিষ্ক। ঠিক আছে, তাৰপিছত আহি যোৱা MCQ নম্বৰ 20টো চোৱা কি কৈছে। উদ্ভিদৰ শিপাৰ পানীৰ দিশলৈ হোৱা চলনক কি বোলে? মানে উদ্ভিদৰ শিপা যে থাকে পানীৰ দিশলৈ হোৱা চলনক কি বুলি কোৱা হয়? এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ খ জলানুবেগী চলন। ঠিক আছে, তো এই 20টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে, নিশ্চয় তোমালোকে বুজি পালা এই 20টা। তো আজিৰ ভিডিঅ'টো তোমালোকৰ কেনে লাগিলে কমেণ্টত জনাবা। যদি উপকাৰী লাগে তেন্তে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।
কাৰণ এনেধৰণৰ আৰু বহু ইম্পৰ্টেণ্ট MCQ মই আগলৈ আনিম যিবোৰ তোমালোকৰ HSLC 2027ত তাৰমানে 7 পৰীক্ষাত বহুত সহায় কৰিব। তো ধন্যবাদ বন্ধুসকল, আকৌ লগ পাম আগন্তুক ভিডিঅ'ত।